গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিক্সাছ ব্লগ পুনৰটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু যিহেতু আজি ভোগালী বিহু সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলোৰে ঘৰত যিহেতু আজি উৰুকা, ভোগালী বিহুৰ প্ৰথম উৰুকা দিনাখন আৰু কালিৰ পৰা যিহেতু মাঘ বিহুৰ 1 তাৰিখ পৰিব, গতিকে তাকে আপোনালোকক বোলো জনাওঁ। আৰু ঘৰতে সৰু সুৰাকৈ খানা এটা আয়োজন কৰা হৈছে উৰুকা হিচাপে। সকলোৰে ঘৰত যিহেতু এইবিলাক মানে উৰুকা দিনাখন মাঘ বিহুৰ ভেলাঘৰ ভোজ খোৱাই হয়। আমাৰ বাৰু তেনেকৈ ভেলাঘৰ ভোজ একো বনোৱা হোৱা নাই, গতিকে এইফালে পূৰা সৰিয়হৰ মাজত আহিছোঁ, আপোনালোকে দেখিব পাইছে ইয়াত। আৰু সৰিয়হ ফুলিছে এতিয়া, ধুনীয়া হৈছে চাওক। সৰিয়হ ফুলি কৰি লৈ এতিয়া খুব ফুল সৰি গৈছে আৰু তাকে ৰাতিলৈ খানা এটা আয়োজন কৰা হৈছে। আৰু আমাৰ ঘৰ আৰু ওচৰৰে মানুহে ঘৰ মানে মিলি পেলাই খানা এসাঁজ খাম বুলি ভাবিছোঁ। আৰু যিহেতু আমাৰ বাৰীতে হ'ব খানাটো, আৰু তেনেকৈ এইবিলাক একো হেৰি কাৰণে এতিয়া যাওঁ তালৈকে চব ঠিক ঠাক কৰা হৈছে। আপোনালোকক গোটেইখিনি দেখাই গৈ থাকিম ক'ত কেনেকৈ কি খানা খোৱা হ'ব আৰু কি কি আয়োজন কৰা হৈছে। আৰু ঘৰত যিহেতু বিহুৰ কাৰণে পিঠা পনাবিলাক গোটেইবিলাক বনোৱা হৈয়ে আছে আৰু সেইবিলাকো আপোনালোকক দেখুৱাম, মানে কেনেধৰণৰ মই পিঠা চিঠা বনাইছোঁ। ফাৰ্ষ্ট টাইম জেং পিঠা বনাইছিলোঁ, আপোনালোকক দেখাবলৈ বহুত এক্সাইটেড হৈ আছোঁ। আৰু বহুতো লাড়ু বনাইছিলোঁ, কিবা কিবি তিলৰ লাড়ু, তাৰপিছত নাৰিকলৰ লাড়ু, তাৰপিছত আৰু মিঠৈ লাড়ু তেনেকৈ বনাইছিলোঁ। আৰু এতিয়া বৰপিঠা বনাবলৈ আছে ঘৰত। মায়ে কিবা মাছ ভাজি আছিলে, সেইকাৰণে বোলো মাছকেইটা ভাজি হোৱাৰ পিছত মই বনাই আছোঁ। সেনেকৈ কৈ মই গুচি আহিলোঁ ভিডিঅ'টো বনাবৰ কাৰণে। আৰু ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ, গতিকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো এণ্ডলৈকে চাই গৈ থাকিব। আৰু ভেলাঘৰ ভোজৰ সকলোৱে আৰু মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। ব'লক লেটছ ষ্টাৰ্ট। চাওকচোন সৰিয়হ ফুলি ইমান ধুনীয়া হৈ গৈছে, ফুলি এতিয়া সৰিছে। এইবিলাক সৰিয়হ হৈছে সৰু সৰু, এইবিলাক চব আমাৰে। সেইখিনিৰ পৰা চিধা এনেকৈ আহি আমাৰ এইখিনি যিমানলৈকে আপোনালোকে দেখিছে গোটেইখিনি আমাৰে, এইখিনিলৈকে। তাৰপিছত সিফালৰখিনি মানে বেলেগৰ আৰু সেয়াই আমাৰ ইয়াৰ সৰু সুৰা খেতি। আৰু ঘৰত কিবা কিবি কবি খেতি কৰিছে বা বগৰী গছ আমাৰ ঘৰৰ ফ্ৰণ্টত। এইফালে কবি খেতি কৰা হৈছে আমাৰ ঘৰত, কিবা সৰু সুৰা কাপোৰ চাপোৰ মেলা হৈছে, ইগন'ৰ কৰিব। আৰু বগৰী পকিছে, তাৰে বোলো এটা খাওঁ ছিগি পেলাই আপোনালোকেও দেখুৱাওঁ। বগৰী এটা ছিগি পেলাই খাওঁ, আপোনালোককো দেখুৱাম। কি ধুনীয়া লাগিছে। ভালকৈ পকা নাই, বহুত জেগাত পকিছে, ইয়াত ইমান ভালকৈ পকা নাই। সেইজোপা 2, 3 go। আৰু ইফালে আমাৰ খানাৰ জেগা, এইফালে মাইক লগাইছে, এইফালে বক্সৰ এয়া মেচিন আছে, আৰু এইফালে এইটো বক্সটো ইয়াত থোৱা হৈছে ঢাকি ঢুকি। আৰু এয়া খৰি চকী তকী আনি থৈ দিয়া হৈছে। আৰু এয়া আমাৰ খানাৰ ঠাই, যিহেতু ভেলাঘৰ। আৰু এয়া চৌকা দুটা বনোৱা হৈ আছে, দেখিছে। জেগাখিনি ধুনীয়া, ভালেই, বেয়া নহয়। কাৰণ আমাৰ যিহেতু মেজি বনোৱা নাই ভেলাঘৰত, সেইকাৰণে ইয়াতে কিবা কিবি অকণমান কৰা হৈ আছে। অকণমান জেগা অকণমান এনেকৈ সৰু সুৰাকৈ জেগা অকণমান উলিয়াই লৈ পেলাই হেৰি কৰা হৈ আছে। আৰু ভেলাঘৰত এনেকৈ বনাবলৈ কাৰণে গোটেই সৰিয়হৰ খেতি কৰিছে। ভেলাঘৰ বনাবলৈ মানে ঠাই নাই, গতিকে ইয়াতে এইবিলাক কৰা হৈছে। আৰু ৰাতিলৈকে বহুত ধামাকা হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো চাই থাকক। তো গাইজ ৰাতিৰ কাৰণে এইটো হাঁহ আনিলে, এতিয়াও জিন্দা হৈ আছে, পিক 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 পিক। আৰু এইটো আমি খাম আজি ৰাতিৰ খানা। আজি ইয়াক ভক ভক ভককৈ উতলাম আৰু একেবাৰে বনোৱা টাইমত আপোনালোকক লগ পাই আছোঁ। গাইজ মই কৈছিলোঁ মই পিঠা বনোৱা বুলি, আৰু তাকে বনাইছিলোঁ। এয়া হৈছে কিবা তেল পিঠা নে কি, বৰপিঠা বুলি কয়, বেছি নাজানো। আৰু বহুত ধুনীয়া হৈছে, আৰু নিজকে প্ৰশংসা কৰিছে। বহুত কোমল হৈছে, এইমাত্ৰ গৰমে গৰমে বনাই আহিছোঁ যে বহুত দিগদাৰ। এইটো হৈছে কিবা মিঠৈ, কিবা কিবি লাড়ু। এইটো তিল পিঠা, তিলৰ লাড়ু, এইটো পিঠাই আহিছে। এইটো হ'ল মিঠৈ আৰু পিঠাগুড়ি লাড়ু। ইয়াতো তিল পিঠাগুড়ি মিঠৈ কিবা এনেকৈ আছে। আৰু ইয়াৰ গোটেইকেইটা তিলৰ লাড়ু, এটা মিঠৈ লাড়ু আছে, মিঠৈ পিঠা। এই পিঠা নামেই পাহৰি যাওঁ। Control.
পিঠা আছে, নাৰিকলৰ পিঠা আছে আৰু চেনি দিয়া পিঠা আছে আৰু সেয়াই এইখিনিয়ে বনাইছোঁ মই। যিহেতু জেং পিঠা বনোৱাৰ কথা কৈছিলোঁ আৰু জেং পিঠা আছে মানে ধুনীয়াকৈ শুকাই থৈ দিয়া আছে। মই আপোনালোকক এই ছাইডতে ফটো এখন লগাই পেলাই থৈ দিম আৰু ফটোখন চাই ল'ব কেনেকৈ বনাইছিলোঁ। আৰু এইখিনিয়ে আছিলে মোৰ আজিৰ পিঠা। তাৰপিছত আৰু তেনেকৈ একো বনোৱা নাই, গতিকে এইখিনিয়ে আছিলে আৰু ভালে বেয়াৰ মাজতে বনালোঁ। গতিকে পিঠাকেইটা কেনেকুৱা লাগিলে দেখিবলৈ কাৰণে ভাল, আৰু যদি খাবলৈ মন থাকে তেতিয়াহ'লে আমাৰ ঘৰলৈ আহি যাব, মই ধুনীয়াকৈ বনাই পেলাই খুৱাই দিম। আৰু বিহুৰ বতৰ চবতকৈ ধুনীয়াকৈ বনাই খুৱাম আৰু বহুত মৰমেৰে বনাই খুৱাম। গতিকে আহি যাব খাবলৈ মন থাকিলে মোৰ হাতেৰে। আৰু ভিডিঅ'টো চাই গৈ থাকক, পিছত মানে কি হৈ থাকে। দেউতা আৰু দাদা এজনে গৈছে বজাৰ চজাৰ কৰিবৰ কাৰণে ৰাতিৰ খানাৰ বাবে, আৰু যিহেতু হাঁহ এটা অনাই হৈ আছে আৰু মাছ অনা হৈ আছে। মাছখিনি দেখাবলৈ মানে এতিয়া ভাজিয়ে পেলালে, যদি ভাজা নাই তেতিয়াহ'লে আপোনালোকক ধুনীয়াকৈ কাটা মাছখিনিকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক। সৰুকৈ আৰু সৰুকৈ গৰম পানী সৰু নহয় অকণমান। তো আজি আমাৰ খানা, এইফালে মই পিঁয়াজ কাটিলোঁ, এইফালে ভাইটিয়ে আলু আৰু মটৰ, এয়া মটৰ, এইফালে মাছ। ঐটো কেনেকা মানুহ। আৰু এইফালে মই ডিম বইল কৰি আছোঁ আৰু জুইত আমাৰ কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে। ভোগালী বিহুৰ শুভেচ্ছা জনোৱা চবকে। এইফালে কেমেৰাত ফটো ছেছন। দুনা কাটিছে ভাত খাবলৈ কাৰণে, আৰু এইফালে চাটনি কুটি হৈ গ'ল আমাৰ ৰেডি। মানে ভাত বহাব এতিয়া, চাউল আৰু মাংস হৈ আছে। আপোনালোকক দেখুৱাইছে মই দাঙি দেচোন দেখুৱা। আৰু এয়া মাংস কেনেকুৱা হৈছে? এইফালে এইফালে আমাৰ দেউতা কেনেকুৱা হৈছে? কেনেকুৱা মাংস পিচ খাই দেখা, খাই দেখা। মাংস সিজিছে চুদু, খাই দে অকণমান, এগুৱা খাই দে। মহা দে খাই দে, মাংস পিচ খাই দে। মাংস এতিয়া বেচিব লাগিব ৰেচা একদম মাংস পিচ এবিচ ল'লে হ'ল দে। মাংস মজা পুৰণি দে, গৈ খাই দে। দেখা এফালে মুখখন চাওঁ, মাংস পিচ খা আকৌ। এয়া মাংস পিচ খা, এই পিচ হাঁহৰ মাংস দে। মুখখন দেখাব নে? মাংস পিচ খাই দেখা আপুনিও। যিহেতু ভোগালী বিহুৰ আনন্দ সকলোৰে লগত একেলগে খাই ভাল লগা যায়, তেনেকৈ আমিও সেইদিনা এসাঁজ এনেকৈ সকলোৰে লগত মিলি জুলি খালোঁ, আৰু আপোনালোকেও খালে চাগে। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।